জেনারেল সেক্রেটারিৰ পৰা আদি কৰি ভাইচ প্ৰেচিডেণ্ট যিমান অৰ্গেনাইজিং সেক্ৰেটাৰী প্ৰাইমাৰী লেভেলৰ পৰা আৰম্ভ কৰি ব্লক লেভেললৈকে তেখেতসকলে আমাৰ দলত আহি তেখেতসকলে আজি একদম সকলোৱে দল হিল দল ভাঙি পেলাই তেখেতসকলে আমাৰ দলত যোগদান কৰিছে। আপোনালোকেই আজি ইয়াত প্ৰমাণিত আপোনালোকে দেখিব পাৰিছে। এইটো আমি মিছা কথা কৈছোঁ না আমি সঁচা কথা কৈছোঁ। তেখেতসকলৰ পৰাও আপোনালোকে তেখেতসকলক সুধি পেলাই আপোনালোকে বাইট ল'ব পাৰিব। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ তেখেতসকলৰ পৰাও আপোনালোকে মন্তব্য ল'ব পাৰিব। মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ যে আজি আমাৰ গোসাইগাঁও জিলাৰ অন্তৰ্গত চৰাইবিল ব্লক বা চৰাইবিল সমষ্টিৰ অন্তৰ্গত যিমানবোৰ APB পাৰ্টিৰ আমাৰ চৰাইবিল ব্লকৰ যিমান সদস্য আছিল তেখেতসকলে স্বেচ্ছাই আজি বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে স্বেচ্ছাই আজি আমাৰ BPF দলৰ আমাৰ আদৰ্শবিলাক আকৃষ্ট হৈ তেখেতসকলে আজি ইয়াত 300জন APBৰ সদস্যসকলে যোগদান কৰিছে। খুব ভাল লক্ষণ, শুভ লক্ষণ। এনেও তাৰ মাজতে বিভিন্ন দল সংগঠনৰ পৰা আহি দৈনন্দিন আমাৰ APF দলত যোগদান কৰি আছে। আগন্তুক যিটো 22 তাৰিখত অনুষ্ঠিত হ'বলগীয়া যিটো আমাৰ PTC নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ গোসাইগাঁও মহকুমাৰ 5টা সমষ্টি আছে। এই 5টা সমষ্টিতেই আমি বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰিব পাৰিম বুলি আমি অলপ আভাস পাইছোঁ। যিহেতুকে দৈনন্দিনে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহি আমাৰ দলত যোগদান কৰিছে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুভৱ কৰিব পাৰিছোঁ 5টা সমষ্টিতে জয় আমাৰ নিশ্চিত। এইকেইটা মানে মিডিয়া আছে, এইকেইটাৰ থ্ৰু মানে চবকে মানে নমস্কাৰ জনাইছোঁ। তাৰপিছত আজিৰ এই মিটিঙৰ বিষয়ে মই এইটো ক'ব বিচাৰোঁ যে আমি যোৱা 4-5 মাসেই হ'ল আমি APB দলত আছিলোঁ আৰু যথেষ্ট কষ্ট কৰিছিলোঁ। তাৰপিছত কেইটামান আইডিঅ'লজি বা কনচেপ্ট কনটেক্স এইবিলাক নিমিলাৰ কাৰণে আজি আমি APB ত্যাগ কৰি আমি হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত যোনটো BPF দল এইটো জইন কৰিছোঁ আৰু এই চৰাইবিল সমষ্টিত মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰক জয়যুক্ত কৰিবলৈ আমি ইয়াত সকলো নিয়াৰলি এবাউট 200+ এইটো জইনিং কৰিছোঁ। Sanjit Basumatari, District Secretary. Abdul Khaled. Azrul Ali. Joyce Deimari. Ali. Asia Bibi.